Hello everyone, welcome back to my another mini vlog. Last video দেখুৱাৰ দৰে আমি যে নীলমৰমলৈ আহিছিলো। নীলমৰমৰ পৰা নেক্সট দিন ঘূৰি অহা ভিডিঅ' আপোনালোকক দেখুৱাই নাই নহয়। পিছে দুদিনমান পুৰণাই হ'ল বাৰু কথাটো। তথাপি ভিডিঅ'টো আপলোড দি দিছো আৰু যিহেতু আছে। পিছদিনাই আমি প্ৰথমে আহি গ'লো ডিপাৰ্টমেণ্ট, বিকজ ডিপাৰ্টমেণ্টত আমাৰ কাম দুটামান আছে। আগৰ ভিডিঅ'ত কোৱাৰ দৰে আমি যে নিযুত মইনা পাম বুলি কৈছিলো আপোনালোক, তাৰে আজি ফৰ্মখন জমা দিয়াৰ মানে লাষ্ট ডেট হয়। সেইবাবে আমি ফৰ্মখন জমা দিবলৈ আহিছো ডিপাৰ্টমেণ্টত। ইমান দৌৰা-দৌৰিকে ফৰ্ম ফিল আপ কৰিছো, পালেহে হয় আৰু দেই। ইহঁত দুজনী যে য'ত আমলখি গছ দেখে তাতে একদম আমলখি পাৰাত লাগি যায়। আমলখি গছডালকো এৰা নাই ইহঁতি, ইয়াতো আমলখি বিচাৰি ফুৰিছে আৰু বহুত কষ্ট অন্তত ইহঁতে আমলখি পাই গ'ল দুটামান। এতিয়া আকৌ আমি গৈ আছো অমিতা হোটেললৈ। ভাবিছো ইমান জল্দি ৰুম গৈ কি কৰিম, অমিতা হোটেলতে লেকচাৰ দিওঁগে অলপ। ইয়াতে আকৌ লগ পালো আমাৰ বিটেকৰ লগৰীয়া বিকাশ আৰু মাধুৰ্যক। বহুত দিনৰ মূৰত লগ পাইছে যে সেইবাবে মাধুৰ্যই আমাক ট্ৰিটো দিলে। এয়া ধুনীয়াকৈ চাহ চিঙৰা অৰ্ডাৰ দি দিছে আমাৰ বাবে।